নমস্কাৰ, এডুকেট চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ লেকচাৰ নম্বৰ 2। অলৰেডি আমি লেকচাৰ নম্বৰ 1 কমপ্লিট কৰিলোঁ, য'ত আমি কিছুমান টপিক কভাৰ কৰিছিলোঁ আৰু এটা এক্সাম্পল দিছিলোঁ। আজি আছে এক্সাম্পল 2ৰ পৰা, চ' এক্সাম্পল 2টো লিখা। এক্সাম্পল 2 কি আছে? ইয়াত কেইটামান বস্তু দিয়া আছে, কি কি দিয়া আছে সেইখিনি লিখি লওঁ। ফাৰ্ষ্ট অফ অল দিয়া আছে NU equal to 100 and A equal to 27 row and B equal to 41 আৰু দিয়া আছে N A and A intersection B দিয়া আছে 12 and A complement intersection B আমাক উলিয়াব লাগে। সো কি হ'ব? সলিউশন আমি এইটো কেনেকৈ কৰিম? ফাৰ্ষ্ট কি আছিলে? ডি মৰ্গানৰ সূত্ৰটো কি আছিলে? ডি মৰ্গানৰ সূত্ৰ কি আছিলে? কি আছিলে? ডি মৰ্গানৰ সূত্ৰটো আছিলে যে কি A ইউনিয়ন B হ'ল কমপ্লিমেণ্ট ইকুৱেল টু A কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন B কমপ্লিমেণ্ট। এইটো আছিলে ডি মৰ্গানৰ সূত্ৰটো। ঠিক আছে, এতিয়া এতেকে N A ইণ্টাৰছেকশ্যন A কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন B কমপ্লিমেণ্ট ইকুৱেল টু কিমান হ'ব? কি হ'ব? কি হ'ব তেতিয়াহ'লে? N A ইউনিয়ন B কমপ্লিমেণ্ট নহয় জানো? হয়, আমি এইটো লিখি লৈছোঁ। এতিয়া আমাৰ এইটো এতিয়া ইয়াৰ সমান কি? কমপ্লিমেণ্ট মানে কিবা থাকিল কি হয় বা? N যদি কিবা এটা কমপ্লিমেণ্ট থাকে, B কমপ্লিমেণ্ট মানে কি? মানে কি U মাইনাছ B, সেইটোৱে B কমপ্লিমেণ্ট বুজাইছে হয়নে? তেতিয়াহ'লে ইয়াত কি বুজাব? ইয়াত বুজাব N U মাইনাছ A ইউনিয়ন B। গোটেইটোৰ পৰা কি বুলি কয়? ইউনিভাৰ্চেল ছেটটোৰ পৰা, অৰ্থাৎ অসমীয়াত কয় কি বুলি কয়? অসমীয়াত কি বুলি কয়? ইউটো কি আছিলে? কি আছিলে? হাৰ্বিক নে কি? হাৰ্বিক সংহতি। হাৰ্বিক সংহতি বা এইটো বিয়োগ কৰি দিছোঁ, তেতিয়া এইটো আমি ওপৰতো পাই যাওঁ হয়নে? এতিয়া আমাৰ NU ভেলু দিয়া আছেনে? আছে নাই? NU ভেলু দিয়া আছে 100, চ' 100 লিখিলোঁ মাইনাছ N A ইউনিয়ন B দিয়া আছেনে? নাই দিয়া, গতিকে আমি N A ইউনিয়ন Bটো ফাৰ্ষ্টে লিখি ল'লোঁ। নেক্সট কি কৰিম এতিয়া? ওৱান ছেকেণ্ড। এতিয়া আমি নেক্সট কি কৰিম? এইটো পাই গ'লোঁ, এইটো আমি ইকুৱেশ্যন নম্বৰ ইকুৱেশ্যন নম্বৰ 1 দিলোঁ। এতিয়া আমাক কি লাগে? N A ইউনিয়ন B লাগে। আমি N A ইউনিয়ন B কৰিলোঁ কিমান? NA প্লাছ NB মাইনাছ A ইণ্টাৰছেকশ্যন B। এতিয়া NA কিমান দিয়া আছে ইয়াত? NA দিয়া আছে 27 প্লাছ NB কিমান দিয়া আছে? 41 আৰু A ইণ্টাৰছেকশ্যন B কিমান আছে? 12। গতিকে কিমান হ'ল? 27 minus 41 plus minus 12. So 8, 6 minus 12,
56 হয়নে 56 তেতিয়াহ'লে কি হ'ব এইটো পাই গ'লো therefore from বা অসমীয়াত লিখিবা যিহেতু কি পাওঁ n intersection equal to 100 minus 56 ইকুৱেল কিমান হ'ব 44 એટલે আমাৰ এনসাৰ এইটোৱে হয়নে সো ব'লা নেক্সট টপিক যাওঁ এতিয়া নেক্সট এইটো নম্বৰ আমাৰ নেক্সট কুৱেশ্যনটো ডাইগ্ৰামৰ সহায়তো কেনেকৈ হয় সেইটো প্ৰুফ কৰি দিম example 3 দুটা সংগতি a আৰু b ৰ পৰা দিয়া আছে n a minus b equal to 60 n a intersection b equal to 13 আৰু দিয়া আছে n a union b equal to 95 আৰু যদি দিয়া আছে n u equal to 175 তেতিয়াহ'লে আমাক এক নম্বৰ উলিয়াব লাগে n a কিমান ওকে n a কিমান হ'ব তেতিয়াহ'লে n a সৰি n a কিমান হ'ব তেতিয়াহ'লে কি লিখিবা সমাধান n equal to কিমান n equal to কিমান n a intersection b plus n a minus b আগতে মই ফৰ্মুলাখিনি পাহৰিছোঁ এইখিনি ভ্যালু দিয়া আছে নে এইটো ভ্যালু দিয়া আছে n minus b এইটো দিয়া আছে গতিকে কিমান হ'ব 13 plus 16 equal to 73 দুই নম্বৰটো আমাক লাগে কি হৈছে n a কমপ্লিমেন্ট হৈছে a কমপ্লিমেন্ট হলে কি হ'ব n a কমপ্লিমেন্ট equal to n u minus n u দিয়া আছে নে আছে 175 175 মানে n a কিমান পালো n a পালো 73 তাহলে আমাৰ এনসাৰটো কিমান হ'ব তেতিয়াহ'লে 102 এতিয়া মই গ'লো 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কি আছিলে n b কমপ্লিমেন্ট লাগে n b কমপ্লিমেন্ট লাগে এতিয়া এইটো কেনেকৈ কৰিম এতিয়া n b কমপ্লিমেন্ট উলিয়াৰ আগত আমি কি উলিয়াব লাগিব n b উলিয়াব লাগিব গতিকে n b কেনেকৈ উলিয়াম এতিয়া n b কেনেকৈ উলিয়াম এতিয়া n b উলিয়াবলৈ আমি প্ৰথম কি কৰিম এতিয়া ফৰ্মুলাটো কি বস্তু দিয়া আছে ফৰ্মুলাত দিয়া আছে a minus b a ইন্টাৰসেকশন দিয়া আছে আৰু ইউনিয়ন দিয়া আছে গোটেইখিনি দিয়া আছে গতিকে আমি কি কৰিব পাওঁ আৰু n টো আমি পাই গ'লো গতিকে আমি ফৰ্মুলা মতে কি কৰিব পাওঁ ফৰ্মুলা মতে কি আছিল আগতে এটা ফৰ্মুলা আছে কি a union b equal to n a plus n of b minus n a intersection b নহয় জানো এতিয়া a union b ভ্যালু দিয়া আছে তাত কিমান দিয়া আছে a union b ভ্যালু 95 দিয়া আছে n a ভ্যালু কিমান দিয়া আছে n a ভ্যালু আমি পাইছো 73 বুলি n b ভ্যালু কিমান দিয়া আছে n b ভ্যালু উলিয়াব লাগে আৰু n a intersection b কি আছে কিমান দিয়া আছিলে 13 তাহলে n b equal to 95 minus 73 plus 13
এন বি ভেলু পাই গ'লো। এতিয়া আমাক লাগে কি এন বি কমপ্লিমেণ্টৰ ভেলু পালোঁ। এতিয়া আমাক লাগে কি এন বি লাগে। চ' 179 minus 35 ইকুৱেল টু কিমান হ'ব 140 ইজ আমাৰ এনচাৰ। এতিয়া আমাৰ নেক্সট কুৱেশ্যন আছে উদাহৰণ 4টো। এখন কলেজত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত 200গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ প্ৰত্যেকে গণিত আৰু জীৱবিজ্ঞান বিষয় দুটাৰ ভিতৰত অতিকমেও এটা বিষয় বাছি ল'ব লাগে। যদি 125গৰাকীয়ে গণিত আৰু 160গৰাকীয়ে জীৱবিজ্ঞান বাছনি কৰে তেন্তে তলত দিয়া কেইটাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰিব কৈছে। এতিয়া 3টা কুৱেশ্যন দিছে। গতিকে আমি কি কৰিলোঁ প্ৰথম ধৰি ল'লোঁ যে এমটোৱে এম বি এনেকৈ ধৰি লৈছোঁ এটা সংহতি বুজাব। এমটোৱে বুজাব গণিত ছাত্ৰ ছাত্ৰীৰ সংহতি। তেনেকৈ বি হ'ব যিহেতু ইংলিছত বায়'লজি বুলি ক'ব, গতিকে এইটো কি হ'ব জীৱবিজ্ঞান মেথছ। এমটোৱে মেথছ আছে। জীৱবিজ্ঞান লোৱা ছাত্ৰ ছাত্ৰীৰ সংহতি। ছাত্ৰ ছাত্ৰীৰ সংহতি। এতিয়া তেতিয়াহ'লে এম ইউনিয়ন বি এইটো কি হ'ব তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে যিয়ে জীৱবিজ্ঞান আৰু গণিত দুয়োটাই লৈছে। গতিকে আমি সেইলৈকে লিখিম ছাত্ৰ ছাত্ৰীৰ সংহতি যিবিলাকে গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লৈছে। হ'ল দুইটা লোৱাখিনি এম ইউনিয়ন বি কৰিলোঁ। এতিয়া প্ৰশ্নমতে কি আছিলে প্ৰশ্নমতে তেতিয়াহ'লে ইয়াৰ পৰা আমি কিছুমান বস্তু পাম। কি বস্তু পাম তেতিয়াহ'লে কি দিয়া আছিলে প্ৰথম দিয়া আছিলে যে গোটেই কুৱেশ্যনটোত অকল 200গৰাকী ছাত্ৰ ছাত্ৰী আছে। গতিকে 200 ছাত্ৰৰ ভিতৰত কি যাব কোনোবাটো ল'বই, গণিত ল'ব জীৱবিজ্ঞান ল'ব নহ'লে দুইটা ল'ব। গতিকে টোটেল ষ্টুডেণ্ট কিমান হ'ব তেতিয়াহ'লে এইটোৱে অৰ্থাৎ এন ইউ বুজাইছে। গতিকে এইটো কিমান হ'ব তেতিয়াহ'লে 200। তাৰ পাছতে মেথমেটিক কিমানে লৈছে মেথমেটিক লৈছিলে 125গৰাকী আৰু নাম্বাৰ অফ ষ্টুডেণ্ট ইন বায়'লজি কিমান 160। তেতিয়াহ'লে আমাক প্ৰথমটো কুৱেশ্যন কি ক'লে ক'লে যে গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লৈছে। গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লোৱা সংখ্যা কিমান হ'ব তেতিয়াহ'লে অৰ্থাৎ আমাক সুধিছে যে এন এম মই লিখি লওঁ। প্ৰথমতে কি কৈছে এতিয়া গণিত আৰু জীৱবিজ্ঞান দুয়োটাই লৈছে। দুইটা লৈছে কি মানে দুইটাতে আছে এইখিনি আৰু এইখিনি যেনিবা মেথছ, এইখিনি যেনিবা বায়'লজি। এতিয়া আমাক লাগে এইখিনি কি বুলি কয় ইণ্টাৰছেকশ্যনত কওঁ। গতিকে আমাক কি হ'ব তেতিয়াহ'লে আমাক উলিয়াব কি লাগে এন অফ এ বা এম ইণ্টাৰছেকশ্যন বি। তেতিয়াহ'লে এন অফ এম ইণ্টাৰছেকশ্যন বি কৰিলে কিমান হ'ব তেতিয়াহ'লে কিমান হ'ব চিম্পল। আমি কেনেকৈ উলিয়াম এইটো এন এম ইউনিয়ন বি ইকুৱেল টু এন এম প্লাছ এন অফ বি মাইনাছ এন
এম ইণ্টাৰছেকশ্যন বি পাই গ'লো নাই এতিয়া পাই গ'লো পালোনে পালোঁ এতিয়া এম এন এম ইউনিয়ন বি কিমান দিয়া আছে 200 দিয়া আছে এন এম কিমান দিয়া আছে 125 আৰু এন বি দিয়া আছে 160 মাইনাছ এন এম ইণ্টাৰছেকশ্যন বি গতিকে যদি আমি এইটো এইফালে লৈ আহিলোঁ এন এম ইণ্টাৰছেকশ্যন বি এইটো 125 প্লাছ 160 মাইনাছ 200 তেতিয়াহ'লে এন এম ইণ্টাৰছেকশ্যন বি কৰিলে কিমান হ'ব তেতিয়াহ'লে 85 হ'ব 85 জন ষ্টুডেণ্ট তলৰ এইকেইটা কেনেকৈ লিখিব পাৰিবা তলত লিখিবা তেতিয়াহ'লে গতিকে 85 জন ছাত্ৰ ছাত্ৰীয়ে গণিত আৰু জীৱবিজ্ঞান দুয়োটা লৈছে জীৱবিজ্ঞান দুয়োটাই লৈছে এটা নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যনটোত হৈছে যে জীৱবিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই জীৱবিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই এতিয়া জীৱবিজ্ঞান লৈছে আৰু গণিত লোৱা নাই ইয়াৰ মানে কি এইখিনি গণিত যেনিবা এইখিনি যেনিবা জীৱবিজ্ঞান এতিয়া কি হৈছে এইখিনিতো ইণ্টাৰছেকশ্যন মানে দুইটা লোৱাখিনি কথা বুজাইছে এতিয়া কি কৈছে জীৱবিজ্ঞান লৈছে কিন্তু গণিত লোৱা নাই এইটো মেথছ যদি এইটো বায়'লজি হয় তেতিয়াহ'লে কি জীৱবিজ্ঞান আছে মানে তোমাক কি লাগে এইখিনি লাগে এইকেইটা কালাৰে গোট কৰিছোঁ আমাক সুধিছে এইখিনি কথা এইখিনি কথা এইখিনি কথা বুজাইছে মানে সেইখিনি কেনেকৈ উলিয়াম তেতিয়াহ'লে কেনেকৈ উলিয়াম সেইখিনি কি আছিলে এই গোটেইখিনিৰ পৰা এইটো বি কৈ দিব লাগে মানে কি এম ইউনিয়ন বিৰ পৰা মাইনাছ কৰিম কি কৰিম এমটো মাইনাছ কৰি দিম তেতিয়া আমি কি পাম বি পাই যাম নহয় নি তেতিয়াহ'লে আমি কি লিখিব পাৰিম তেতিয়াহ'লে আমি লিখিব পাৰিম এন বি মাইনাছ এম এতিয়া ফৰ্মুলা কি আছিলে এতিয়া এম বেনিছে বি মাইনাছ এন আগতে এটা আমি ফৰ্মুলা পাইছিলোঁ এন বি মাইনাছ এম ইকুৱেল টু কি হ'ব তেতিয়াহ'লে এন বি মাইনাছ এন বি ইণ্টাৰছেকশ্যন এম এতিয়া ভেলুখিনি আমি জানো 160 মাইনাছ এন এতিয়া বি ইণ্টাৰছেকশ্যন এম হৈছে বা বি ইণ্টাৰছেকশ্যন এম এইখিনিকে আমি কি লিখিব পাৰোঁ এম ইণ্টাৰছেকশ্যন বি লিখিব পাৰোঁ কাৰণ দুইখিনিতো একেখিনি এম ইণ্টাৰছেকশ্যন বেলেগ কিবা বুজাব জানো একেখিনিকে বুজাব গতিকে কি হ'ব এম ইণ্টাৰছেকশ্যন বি আমি ডাইৰেক্ট ভেলু পুট কৰিব পাৰিলোঁ দেন 160 মাইনাছ কিমান পাইছিলোঁ 85 কিমান হ'ব তেতিয়াহ'লে 75 ঠিক তেনেকৈ এতিয়া আমি উলিয়াব লাগে 3 নম্বৰ কুৱেশ্যনটো কি আছে 3 নম্বৰটো একেই 3 নম্বৰটো কি কৈছে along তিন নম্বৰত কি কৈছে 3 নম্বৰত কৈছে যে গণিত লৈছে কিন্তু জীৱবিজ্ঞান লোৱা নাই গণিত লৈছে
কিন্তু জীৱবিজ্ঞান লোৱা নাই। তেতিয়াহ'লে একেই আগৰো কি আছিলে, আমি কি কৈছিলোঁ বি মাইনাছ এন কৈছিলোঁ, তেতিয়াহ'লে কি কৰিম এইবাৰ এম মাইনাছ বি কৰিম, চিম্পল এম মাইনাছ বি। তেতিয়াহ'লে এন এম মাইনাছ বি কৰিলে কিমান হ'ব তেতিয়াহ'লে এন এম, হয় নাই? আগৰটোত এন বি মাইনাছ এম এনে বুজি চোৱা যদি আমাক কি লাগে, গণিত লৈছে কিন্তু জীৱবিজ্ঞান লোৱা নাই, গণিত লৈছে এইখিনি লৈছে কিন্তু এই জীৱবিজ্ঞান এইখিনি কথা কৈছে, এইবাৰ এইখিনি কথা খালী থকাখিনি কথা কৈছে, তেতিয়াহ'লে কি হ'ব এন এম মাইনাছ বি ইকুৱেল টু এন এম মাইনাছ এন এম ইণ্টাৰছেকশ্যন বি equal to 125 minus 85 which is equal to 40 হৈ গ'ল। এতিয়া আহিলে কুৱেশ্যন এই কুৱেশ্যন 5টো। এখন গাঁৱত 425 গৰাকী ভোটদাতা আছে আৰু তেওঁলোকে অসমীয়া আৰু হিন্দী ভাষাৰ ভিতৰত অতি কমেও এটা ভাষা ক'ব পাৰে। যদি 310 গৰাকী ভোটদাতাই একমাত্ৰ অসমীয়া ক'ব পাৰে আৰু 60 গৰাকী অসমীয়া আৰু হিন্দী দুয়োটা ক'ব পাৰে, তেন্তে একমাত্ৰ হিন্দী ক'ব পৰা ভোটদাতা কিমান? চিম্পল, আমি আগৰ নিচিনাকৈ ধৰি ল'ম যেনিবা এইখিনি অসমীয়া কয়, অসমীয়া ভাষী ভোটদাতাৰ সংহতি আৰু এইটো দিয়া আছে যেনিবা হিন্দীভাষী ভোটদাতাৰ সংহতি। তেতিয়াহ'লে দুয়োটাই পোৱা সংখ্যা কিমান আছে আমি হিচাপ কৰিম, লগতে দিয়া আছে যিহেতু অসমীয়া আৰু হিন্দী দুয়োটাই ক'ব পৰা ভোটদাতাৰ সংহতি। এনে হৈ গ'ল। এতিয়া আমাক কি কি দিয়া আছে এইখিনি লিখি ল'ম প্ৰশ্নৰ পৰা উঠাই পিনি। প্ৰথমতে দিয়া আছে কি যে এখন গাঁৱত 445 গৰাকী ভোটদাতা আছে, মানে আৰু তাৰে মানে সকলোৱে হিন্দী বা অসমীয়া কোনোবা নহয় কিবা কয় আৰু, গতিকে যিহেতু চবেই ভোট দিব হয় নে, তেতিয়াহ'লে আমি কি পালোঁ এন এ ইউনিয়ন বি চব পাই গ'লোঁ কিমান 445, আৰু তেওঁলোকে অসমীয়া আৰু হিন্দী ভাষাৰ ভিতৰত অতি কমেও এটা ভাষা ক'ব পাৰে, গতিকে সেইকাৰণে এইটো লিখিব পাৰিলোঁ। তাৰপিছত আমি লিখিম 310 গৰাকী ভোটদাতাই একমাত্ৰ অসমীয়া ক'ব পাৰে, মানে সেইখিনি হিন্দী ক'ব নোৱাৰে। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এন এ মাইনাছ এইচ, এইটো আমি এইচ বুলি কনচিডাৰ কৰোঁ, তেতিয়া বেছি ভাল হ'ব হিন্দী বুলি এনেকৈ এইচ। এতিয়া কিমান হ'ব এম মাইনাছ এইচ ইকুৱেল টু 310, আৰু একমাত্ৰ এইটো হ'ল আৰু 60 গৰাকীয়ে অসমীয়া আৰু হিন্দী দুয়োটা ক'ব পাৰে, মানে কি এ ইণ্টাৰছেকশ্যন এইচ ইকুৱেল টু কিমান 60 হৈ গ'ল। তেতিয়াহ'লে আমাক এতিয়া প্ৰথমটো কুৱেশ্যন কি হৈছে, এতিয়া প্ৰথমটো কুৱেশ্যন হৈছে যে আমাক এতিয়া একমাত্ৰ হিন্দী ক'ব পৰা ভোটদাতাৰ সংখ্যা কিমান, মানে আমাক সুধিছে এন এইচ মাইনাছ এ ইকুৱেল টু কিমান। এতিয়া আমি ফৰ্মুলা মতে কি পাওঁ, ফৰ্মুলা মতে যদি আমি এইটো আনিব বিচাৰোঁ তেতিয়া কেনেকৈ উলিয়াব পাৰিম যে এন এ ইউনিয়ন এইচ ইকুৱেল টু এন এ মাইনাছ এইচ, হ'লনে?
m minus h প্লাছ n h minus a প্লাছ n a ইণ্টাৰচেকশ্যন h। এইটো কেতিয়া লিখিব পাৰিলোঁ বুজাই দিছোঁ। এইটো যেনিবা আছামিজ, এইটো হিন্দী। এতিয়া আমাক লাগে কি আছামিজ আৰু হিন্দী দুইটা ক'ব পৰা মানুহ, দুইটা মানে যিকোনো এটা কয় আৰু তেতিয়াহ'লে ক'বলৈ কেনেকৈ কৰিম। প্ৰথমতে আমি কি কৰিলোঁ, ইয়াৰ পৰা আমি এইকণ ল'লোঁ, এইকণ ল'লোঁ। এইকণক কি বুলি কয়, এইকণক কি বুলি ক'ব, a minus h, n of a minus h বুলি ক'ব প্লাছ। এতিয়া আমাক এইকণ লাগে, এইকণক কি বুলি কয়, n of a intersection h প্লাছ, আৰু এইকণক কি বুলি কয়, এইকণক থাৰ্ড ইয়াৰ পৰা মানে এইকণক কি বুলি কয়, n h minus a। তাৰপৰা পাই গ'লে কিমান n a ইউনিয়ন b নহয় জানো, h নহয় জানো, সেইটোৱে এইটো পাই গ'লোঁ। এতিয়া ইয়াৰ পিছত কি কৰিব পাৰিম, তেতিয়াহ'লে চিমিলি আমি লিখিব পাৰিম। কি লিখিম, 425 সমান 310 যোগ 60 যোগ n h minus a। মই এইটো পাছলৈ লৈ আহিছোঁ যাতে এইটো বাকীখিনি এইখিনি লৈ যাব পাৰিম। তেতিয়া n h minus a কৰিলোঁ কিমান হ'ব, 425 minus 310 minus 60 ইকুৱেল টু n h minus a কৰিলে কিমান হ'ব, তেতিয়াহ'লে 55। কেলকুলেশ্যন কৰি চাবা, হৈ গ'ল। তলত কি লিখিব তেতিয়াহ'লে, তলত লিখিব পাৰিবা গতিকে একমাত্ৰ হিন্দী ক'ব পৰা ভোটদাতাৰ সংখ্যা সমান কিমান, 55। এতিয়া ব'লা এক্সাম্পল 6। উদাহৰণ 6। এখন স্কুলত দশম শ্ৰেণীত 60গৰাকী শিক্ষাৰ্থী আছে। তেওঁলোকৰ মাজৰে 28গৰাকী ক্ৰিকেট, 33গৰাকী ফুটবল আৰু 15গৰাকী এই দুয়োটা খেল খেলে। আমি এতিয়া প্ৰশ্নটোৰ পৰা আমি এইখিনি উলিয়াবলৈ চেষ্টা কৰিম। প্ৰথম ধৰিলোঁ এফ ধৰি ল'লোঁ, আৰু কি খেল খেলে বুলি কৈছে, ক্ৰিকেট। চি ধৰিছোঁ ক্ৰিকেটৰ কাৰণে। ফুটবল খেলা, এফটোৱে বুজাব ফুটবল খেলা শিক্ষাৰ্থীৰ সংখ্যা, আৰু ইয়াত বুজাব ক্ৰিকেট খেলা শিক্ষাৰ্থীৰ সংখ্যা। এতিয়া মুঠ শিক্ষাৰ্থীটো টোটেল কিমান আছে, দিয়া আছে, সকলোৱে খেলে বুলি কৈছে, গতিকে টোটেল কিমান আছে, 60গৰাকী আছে। নেখেলিলেও পাৰিব, এইটো ডাঙৰ কথা নহয়। পি দিয়া আছে দশম শ্ৰেণীৰ মুঠতে 60গৰাকী শিক্ষাৰ্থী আছে, গতিকে ইউনিভাৰ্চেলটো কিমান হ'ব, বাহাৰ বিসংগতি কিমান হ'ব, 60জন আছে। ফুটবল কিমানে খেলে, ফুটবল খেলে 33, আৰু ক্ৰিকেট কিমান খেলে, 15। চৰি 15, এইটো ভুল আছে দেই, 28গৰাকী আছিলে, এইটো 28। আৰু যিটো মানে দুইটাই খেলে সেইটোহে আছিলে এফ, এইটো চি, এইটো কিমান আছিলে, 15 হ'ল। এতিয়া এইটো পাই যোৱাৰ পাছত আমাক কি উলিয়াব লাগে এতিয়া, যে সেই শ্ৰেণীটো কেইগৰাকীয়ে কোনো এটা খেল নেখেলে, মানে আমাক উলিয়াব লাগে খেলাখিনি কি, এফ ইউনিয়ন চি কমপ্লিমেণ্ট। এইটো কি বুজাব, নেখেলা এইটো বুজাব। এইটো নাথাকিলে, যদি নাথাকে তেতিয়াহ'লে কি বুজাব, খেলা বুজাব। এতিয়া আছে গতিকে এইটো নেখেলা বুজাব। গতিকে আমি সেইটো উলিয়াবগৈ লাগে, হ'ল।
এতিয়া প্ৰথমে কি লিখিম প্ৰথমে তেতিয়াহ'লে এতিয়া প্ৰথমে এই টাৰ্মটো উলিয়াই লওঁ এন এফ ইউনিয়ন চি টো উলিয়াই লওঁ কিমান হ'ব তেতিয়াহ'লে এন এফ প্লাছ এন চি মাইনাছ এন এফ ইউনিয়ন চি কিমান হ'ব 33 প্লাছ এন চি ভেলু কিমান 28 মাইনাছ এফ কিমান এইটো 15 কিমান ওলালে 50 46 ওলালে তাৰপাছতে ইয়াৰ অৰ্থ কি হ'ল যে টোটেল কিমানে খেলে 46 জন খেলে কিবা নহয় কিবা এটা খেলে মানে নেখেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমি ডাইৰেক্ট বুজিব পাওঁ যে 60 - 46 কিমান হ'ব 14 নহয় জানো হ'ল এতিয়া সেইটোকে আমি লিখি লওঁ therefore 46 শিক্ষাৰ্থীয়ে যিকোনো এটা বা দুইটাই খেল খেলে হ'ল খেল খেলে তাৰ পাছত আমি কি লিখিব পাৰিম এতেকে গতিকে প্ৰশ্ন কি কৈছে শ্ৰেণীটোৰ কোনো এটা খেল নেখেলা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব মানে শিক্ষাৰ্থীৰ সংখ্যা মানে কিমান এন এফ ইউনিয়ন চি কমপ্লিমেণ্ট ইকুৱেল টু কিমান ইকুৱেল টু এন ইউ মাইনাছ এন এফ ইউনিয়ন চি এন ইউ ভেলু কিমান এন ইউ পাইছিলোঁ 12 আছিলে 60 আৰু এফ চি ভেলু কিমান 46 গতিকে আমি কিমান ল'লোঁ 14 গতিকে কি হ'লে 14 জনে একোৱে নেখেলে হৈ গ'ল চিম্পল তোমালোকে ভাবিছে বহুত ইজি চেপ্টাৰটো ইয়াৰ পাছৰ আৰু এটা কুৱেশ্যন আছে সেই কুৱেশ্যনটো কৰাৰ লগে লগে আমাৰ চেপ্টাৰটো হ'ব 1.1ৰ বাবে যিখিনি কৰিবলগা আছিলে সেইখিনি হ'ব কমপ্লিট ব'লা এক্সাম্পল উদাহৰণ নাম্বাৰ 98 এটা শ্ৰেণীৰ 150 জন শিক্ষাৰ্থীৰ ভিতৰত 69 জনে ফুটবল 61 জনে হকী 77 জনে ক্ৰিকেট 30 জনে হকী আৰু ক্ৰিকেট দুয়োটা 20 জনে ফুটবল আৰু ক্ৰিকেট দুয়োটা 33 জনে ফুটবল আৰু হকী দুয়োটা আৰু 10 জনে এই তিনিওটা খেল খেলে শ্ৰেণীটোৰ কিমান জনে এই তিনিটা খেলৰ এটাও নেখেলে ওকে প্ৰথম আমি আগৰ নিচিনাই ধৰি ল'ব লাগিব সমাধান এইটো ইয়াৰ মোৰ পেজ নম্বৰত আছে ইয়াত 7ত পেজ নম্বৰ 7ত আছে যদি কিতাপ চেঞ্জ কৰি দিবা প্ৰথমে আমি যেটা আগতে ধৰি লৈছোঁ এয়া ধৰিয়ে ল'ম প্ৰথম ধৰিম ইউ মানে কি শ্ৰেণীটো সকলো শিক্ষাৰ্থীৰ সংখ্যা শ্ৰেণীটোৰ সকলো ছাত্ৰ ছাত্ৰীৰ সংহতি তাৰ পাছতে আমি লিখিম এফ এইচ চি এফটো কি বুজাব মানে ফুটবল খেলা শিক্ষাৰ্থী ফুটবল খেলা শিক্ষাৰ্থীৰ সংখ্যা এইচটোৱে হ'ব হকী খেলা শিক্ষাৰ্থীৰ সংখ্যা আৰু চিটোৱে হ'ব ক্ৰিকেট খেলা শিক্ষাৰ্থীৰ সংখ্যা তেতিয়াহ'লে
আমাক টোটেল ষ্টুডেণ্ট কিমান দিয়া আছে এন ইউ কিমান দিয়া আছে আমাক এন ইউ দিয়া আছে 150 তাৰ পাছতে আমাক কি দিয়া আছে ফুটবল কিমানে খেলে ফুটবল খেলে 69 তাৰ পাছতে হকি খেলে কিমান হকি খেলে 61 ক্ৰিকেট কিমানে খেলে ক্ৰিকেট খেলে 77 আৰু কেইটামান বস্তু দিয়া আছে সেইখিনি আমি ইয়াত লিখিম হ'ল ইয়াৰ পিছত দিয়া আছে কি হকি আৰু ক্ৰিকেট দুইটা খেলে হকি আৰু ক্ৰিকেট দুইটা খেলে কিছুমান দিয়া আছে কিমান দিয়া আছে 30 ফুটবল আৰু ক্ৰিকেট কিমানে খেলে 20 পাছতে ফুটবল আৰু হকি দুইটা খেলে কিমানে 33 আৰু তিনিটা খেল খেলে তিনিটা খেলে ফুটবল খেলে হকি খেলে ক্ৰিকেট খেলে কিমানজনে খেলে কিমানজনে খেলে দিয়া আছিলে 10 জনে হ'ল তেতিয়াহ'লে 10 জনে খেলে তেতিয়াহ'লে এতিয়া আমাক লাগে কি কোনো এটা খেল নেখেলে তেতিয়াহ'লে আমি প্ৰথমতে কি উলিয়াব লাগিব তেতিয়াহ'লে কোনটা খেল নেখেলে মানে কি এন এফ ইউনিয়ন এইচ ইউনিয়ন চি হ'ল কমপ্লিমেণ্ট উলিয়াব লাগে আমাক কিমান সেইটো উলিয়াব লাগে তে সেইটো উলিয়াবলৈ কি কৰিম প্ৰথমতে আমি এই বস্তুটো উলিয়াই লওঁ কমপ্লিমেণ্ট নোলিয়াকৈ এই বস্তুটো উলিয়াই লওঁ এই বস্তুটো কি লিখিব তেতিয়াহ'লে therefore অতি কমেও এটা খেল খেলা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব তেতিয়াহ'লে শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব তাক আমি কি ধৰিম এন এফ ইউনিয়ন এইচ ইউনিয়ন চি তেতিয়াহ'লে এন এফ ইউনিয়ন এইচ ইউনিয়ন চি কৰিলে কিমান হ'ব ইয়াৰ ফৰ্মুলাটো একেই অলপ ভালদৰে মনত কৰিবা এন এফ লিখিম প্লাছ দিম এন এইচ লিখিম প্লাছ দিম এন চি লিখিম প্লাছ দিম সৰি আমি এতিয়া তিনিটা হ'ল নহয় ইয়াৰ পাছত আমাৰ কি আছিলে মাইনাছ চিহ্ন আছিলে মাইনাছ কি লিখিম এতিয়া এন এফ ইণ্টাৰছেকশ্যন এইচ লিখিম মাইনাছ এন এফ ইণ্টাৰছেকশ্যন চি লিখিম আৰু মাইনাছ এন কি লিখিম এইচ ইণ্টাৰছেকশ্যন চি লিখিম এইখিনি হ'ব ইয়াৰ পাছত একচুৱেলি ফৰ্মুলাটো ক'ব পাৰিছে মই ভালকৈ তোমালোকক বুজাম ৰ'বা আৰু ইয়াৰ পাছত কি হ'ব লাষ্ট আহিব প্লাছ এন ক্ৰিকেট খেল ফুটবল ক্ৰিকেট আৰু হকি চব খেলাখিনি এতিয়া এই ফৰ্মুলাটো আহিলে ক'ৰপৰা সেইটোকে এটা বুজাম ৰ'বা কেনেকৈ আহিলে ফৰ্মুলাটো চিম্পলি ইয়াত তিনিটা খেলৰ কথা আছে গতিকে কি লৈছোঁ এইটো এটা এইটো এটা আৰু এইটো এটা তিনিটা হ'ল এইটো আমি ধৰিলোঁ কি আছিলে ফুটবল এইটো হকী এইটো ক্ৰিকেট এতিয়া গোটেই তিনিটা খেলা লাগে প্ৰথমতে আমি কি কৰিম তেতিয়াহ'লে কি এড কৰিম প্ৰথমতে আমি এড কৰিম কিখিনি এইটো বা সেইটোকে বাদ দিয়া শুনো এক ছেকেণ্ড সেইটো বাদ দিওঁ হ'বা প্ৰথমতে আমি কি এড কৰিম এই গোটেই বস্তুটো কৰিলে কিমান হ'ব এন এফ হ'ল প্লাছ আকৌ এইটো গোটেইটো এড কৰিলোঁ অ'কে আৰু এইটো গোটেইটো এড কৰিলোঁ এন চিলৈকে পালোঁ এতিয়া ইয়াত কিছুমান বস্তু বাঢ়ি গ'ল নহয় তেনেকৈ এই বস্তুটো কি হ'ল দুবাৰ ৰিপিট হ'ল বস্তু কেইটামান এইখিনি ৰিপিট হ'ল এইখিনি ৰিপিট হ'লনে গতিকে কি কৰিব লাগিব এইখিনি বিয়োগ কৰিব লাগিব গতিকে মাইনাছ এন এফ ইণ্টাৰছেকশ্যন চি তেনেকৈ এইখিনিটো ইয়ালৈ এইখিনি বিয়োগ কৰিম আৰু ইয়াৰ পৰা এইখিনি বিয়োগ কৰিম মাইনাছ এন কি আছিলে এন ইণ্টাৰছেকশ্যন এইচ মাইনাছ এন চি ইণ্টাৰছেকশ্যন এইচ এইখিনি হৈ গ'ল এতিয়া কি হ'ল এই গোটেই বস্তুখিনি বিয়োগ হৈ গ'ল ইয়াৰ পৰা এইখিনি বিয়োগ হ'ল ইয়াৰ পৰা এইখন বিয়োগ হৈ গ'ল আৰু ইয়াৰ পৰা এইখন বিয়োগ হ'ল এতিয়া বিয়োগ হ'ল ঠিকে আছে কি হ'ল মানে প্ৰথমটো গম পাইছা এইখিনি ক'ৰপৰা আহিলে এইটো ক'ৰপৰা আহিলে গোটেইখিনি যোগ কৰিছোঁ এইটো ইয়াৰ পৰা আহিলে এইটো ইয়াৰ পৰা আহিলে এইটো ইয়াৰ পৰা আহিলে এতিয়া কথাটো হ'ল কি যে এইখিনিটো আহিলে ঠিকেই হ'ল কিন্তু আমাৰ এই পাৰ্টটো কি হ'ল এই পাৰ্টটো এক ছেকেণ্ড এই পাৰ্টটো কি হ'ল এই পাৰ্টটো কি হ'ল? 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 এই পাৰ্টটো কি হ'ল?
এই পাৰ্টটো ক'ত গ'ল এই পাৰ্টটো কেলে কৈছোঁ ইয়াত এফৰ গোটেইখিনি গুচি গ'ল আৰু এইটো বা বিয়োগ হৈ গ'ল মানে কি হ'ল মানে এতিয়ালৈকে ক'ত ক'ত কাউণ্ট কৰিলে সেইখিনি মই কৈ দিছোঁ বা আগতে বেলেগ কালাৰ লৈ লৈছোঁ এইটো এতিয়া মানে ক'লৈকে কাউণ্ট হ'ল কৈ দিছোঁ মানে এইখিনি কাউণ্ট হ'ল এইখিনি চব কাউণ্ট হ'ল ইয়াৰ পৰা ঠিক তেনেকৈ ইয়াৰ পৰা এইখিনি কাউণ্ট হ'ল ইয়াৰ পৰা তেনেকৈ কাউণ্ট হ'ল কিন্তু এই মাজৰ এইখিনি কাউণ্ট নহ'ল গতিকে সেইখিনি কাউণ্ট কৰিবলৈ কি কৰিলোঁ প্লাছ এন এইখিনি কি আছে গোটেই তিনিটা কমন আছে গোটেই তিনিটাই খেলে এইখিনি কিমান আছিলে এফ ইণ্টাৰছেকশ্যন এইচ ইণ্টাৰছেকশ্যন চি সেইকাৰণে এই ফৰ্মুলাটো হৈছে যদি নোৱাৰা তেতিয়াহ'লে এইটো একদম ৰাখিলে হৈ যাব এতিয়া আমি কি লিখিম তেতিয়াহ'লে নেক্সট এন এফৰ ভেলু কিমান দিয়া আছে 69 plus 61 plus 77 minus 33 minus 30 minus 20 plus 10 equal to কিমান হ'ব 134 therefore n f union h union c equal to 134 therefore এটাও খেলা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব তেতিয়াহ'লে ইয়াৰ সংখ্যাটো বুজাব কি এইখিনি সংখ্যা এনে বুজাব এন এফ ইউনিয়ন এইচ ইউনিয়ন চি ইণ্টাৰছেকশ্যন তেতিয়াহ'লে কিমান এন ইউ মাইনাছ এন এফ ইউনিয়ন এফ ইউনিয়ন এইচ ইউনিয়ন চি এন ইউ ভেলু কিমান আছিলে 150 আৰু ইয়াত কিমান আছে 134 কিমান থাকিলে 16 এনচাৰ আজিলৈ ভিডিঅ' ইমানেই নেক্সট আমি ষ্টাৰ্ট কৰিম অনুশীলনী 1.1 থেংক ইউ ফৰ ৱাচিং পাৰিলে ছাবস্ক্ৰাইব কৰি দিব